প্রভু আজি অকলে অকলে গভীর চিন্তামগ্ন। আমি জানো তার কিবা সম্ভেদ পাম প্রভু? দেবর্ষি প্রভু। আহা দেবর্ষি। নারায়ণ। এক ভয়ঙ্কর বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ নারায়ণ একেবাৰে উপায়হীন হৈ পৰিছো। প্রভু। দেবর্ষি এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল। হয় দেবৰ্ষি, মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব। কোনো ক'তো বাচি নাথাকিব। প্রভু। দৈত্য আৰু অসুৰবোৰ অতিকৈ ভয়ংকৰ হৈ উঠিব। নারায়ণ নারায়ণ। প্রভু এইবিলাকক সংহাৰ কৰিবলৈ ৰুদ্ৰৰনো কিমান সময় প্ৰয়োজন হ'ব? আৰু প্ৰভু এই দুষ্টক দমন আৰু সত্যক পালন কৰিবই লাগিব। দেবৰ্ষি প্ৰভু, আপুনি কথাটো একেবাৰে পাতলকৈ চিন্তা কৰিছে। আপুনি ভাবকচোন দেবৰ্ষি, প্ৰভু, ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সম্ভৱ? অৱশ্য ঠিকেই। এই মহাপ্ৰলয়ত এই পৃথিৱীত কোনোৱে বাচি থাকিব নোৱাৰিব। নহয় দেবৰ্ষি, নহয় প্ৰভু। মহাকালে কৈ গ'ল। মহাকালে কি কৈ গ'ল প্ৰভু? মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজত হেনো জম্বুদ্বীপৰ ৰজা সত্যব্ৰত বাচি থাকিব। জম্বুদ্বীপৰ ৰজা সত্যব্ৰত। নাৰায়ণ। প্ৰভু সত্যব্ৰত মহাধৰ্মপৰায়ণ ৰজা। তেওঁৰ দ্বাৰাই আপুনি পুনৰ নতুন সৃষ্টিৰ পাতনি মেলিব পাৰিব। কেনেকৈ দেবৰ্ষি? শুনক প্ৰভু, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে
প্ৰয়োজনীয় সকলো সামগ্ৰী আপুনি সত্যব্ৰত সংগ্ৰহ কৰি ৰাখিবলৈ কওক। এই জীৱ জন্তুবিলাকৰ যাতে অনিষ্ট নহয় তাৰ ব্যৱস্থা কৰিলে পুনৰ নতুন সৃষ্টিৰ পাতনি মেলিব পাৰিব। উত্তম দেৱৰ্ষি, এইদৰে মাজে সময়ে বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিব। নাৰায়ণ। এতিয়া যাওক দেৱৰ্ষি, প্ৰভু, এই বাৰ্তা আপুনি নৰ সমাজত প্ৰচাৰ কৰকগৈ। প্ৰভু অনন্ত, অসীম, মহিমাময়, দীন বন্ধু হে হৰি, তোমাৰ কি যে বিচিত্ৰ লীলা। তোমাৰ লীলা চাই চাই সঁচাই সঁচাই ধন্য হ'ব যে নিক্ষীণ নাৰদৰ জীৱন। বাৰু প্ৰভু, তব চৰণত পুনশ্চ প্ৰণিপাত জনাই এদাসেবে বিদায়হে মাগিছো। যোৱা দেৱৰ্ষি। ईश्वर पराम ब्रह्मा ए पराम धामा ए पवित्र परम भवना, पवित्र परम भवना, पवित्र हमारा বৈকুণ্ঠর ভবনে এ দেখিল নয়নে দেবনারায়ণ হরি। এ প্রভু রাতুল সারণতে এই খুদার নপুর বাজে রুনু জুনু জুনু করি, এ রুনু জুনু জুনু করি। নারায়ণ নারায়ণ, এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ, এ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু শরণ। হরি রাম 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 কৃষ্ণ রাম রাম রাম, হরি রাম 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 কৃষ্ণ রাম। হে রাম 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 রাম। নারায়ণ 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 নারায়ণ। আমাৰ অৱতাৰৰ সময় সমাগত হৈ আহিছে। যাওঁ সৃষ্টিৰ উদ্ধাৰৰ বাবে ধৰোগৈ মই নৱ অৱতাৰ। দেখিব জগতে আমাৰ শাশ্বত স্বৰূপ। প্ৰাণীৰ উদ্ধাৰৰ বাবে আমাৰ এই প্ৰকৃতিৰ পৰিত্ৰাণৰ বাবে দেখুৱাম জগতবাসীক আমাৰ প্ৰথম অৱতাৰ।
জগত জননী লয়লাখে চলি যায় লয়লাখে চলি যায় গজেন্দ্ৰ গামিনী গজেন্দ্ৰ ধীরে ধীরে পাইলা গয়া সভার ভিতর রাম হরি রাম হরি রাম হরি রাম রাম হরি রাম হরি রাম হরি রাম হরি গুণানি নিরন্তর গুণানি নিরন্তর প্রভু 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 কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে কিন্তু আজিনো কিয় তেওঁ বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণ মই একো বুজি নাপালোঁ নিশ্চয় নিশ্চয় ক'ৰবাত কিবা গুপ্ত আলোচনা কৰিছে পদ্মা দেবী এদিকে নারদর হত সহস্র প্রণিপাত করিবা গ্রহণ নারায়ণ দেবী দেবী কিবা হেতু দেখুৱা যে বিষাদিত মন হৈছে নেকি কিবা মন বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ
যুগল চৰণ মোৰ দৰ্শন হয় কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো আপুনি ঠিকেই ভাবিছে দেৱৰীষি হা? আজি কিন্তু প্ৰথম এই বৈকুণ্ঠপুৰী প্ৰভুবিহীন কোনোদিনে তেওঁ মোক লগত নিনাকৈ নাথাকে নাৰায়ণ কিন্তু তাৰো আজি ব্যক্তিক্ৰম হ'ল দেৱৰীষি প্ৰলয় প্ৰলয়? দেৱী মহাপ্ৰলয় কিছুদিনৰ পাছতে মহাপ্ৰলয়ত পৰি এই পৃথিৱী পানীত ডুব যাব চাৰিওফালে কেৱল পানীয়ে পানী হ'ব চাৰিওফালে পানী পানী কতা মইতো একো কথা গমকে পোৱা নাই দেৱৰীষি আপুনি ক'ৰবাত প্ৰভুক লগ পাইছিল নেকি কওক দেৱৰীষি তাকেইতো ক'বলৈ আহিছো দেৱী কওক দেৱৰীষি গৈছিলো মই কৈলাসলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ তিনিও গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলো জানা দেৱী কি দেখিলে দেৱৰীষি এই শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীয়েও সেই গুপ্ত আলোচনাত ভাগ লৈছে দেৱৰীষি মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব সেই সকলোবিলাকৰ ভাগ বতৰা কৰি একেবাৰে শেষ কৰি পেলালে দেৱৰীষি মই আকৌ তোমাক তাত নেদেখিহে আচৰিত হ'লো। মই আকৌ মনতে ভাবিলো দেৱৰীষি প্ৰভুৱে বা কিয় তোমাক লগত নিনিলে এই কথা সঁচানে দেৱৰীষি সঁচানে মিছা জানিবা নহয় মই গৈ পোৱাৰ লগে লগে এই ভোলানাথে তুতকীয়া আহিছে বুলি কোৱাত খন্তেকো তাত বিলম্ব নকৰি পোনে পোনে আহি বৈকুণ্ঠপুৰী পালোহি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে পৃথিৱীত ধ্বংস হ'ব তাৰ আলোচনা চলিছে গোপনে অথচ মই গমকে নাপাওঁ গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী নাৰায়ণ আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা প্ৰতাৰিত হলো নাৰায়ণ কওক দেৱৰীষি এতিয়া মোৰ কৰ্তব্য কি মই ভীষণভাৱে অপমানিত হলো তাতকৈ ডাঙৰ কথা কি জানা কি দেৱৰীষি এই যিমান বিলাক বেদ শাস্ত্ৰ আছে এই সকলোবিলাক গুপ্ত কৰি সংগ্ৰহ কৰি ৰখাৰ দায়িত্ব দিছে এইবাৰ নিশ্চয় মোকে দিছে নহয় কাক নহয় দেৱী নহয় কাক দেৱৰীষি ব্ৰহ্মাৰ কন্যা সৰস্বতী নাই আৰু এই যিমান বিলাক জীৱ জন্তু আছে এই সকলোবিলাক সুন্দৰ কৰি ৰখাৰ দায়িত্ব দিছে এইবাৰ প্ৰভুৱে নিশ্চয় মোকে দিছে নহয় কাক নহয় শিৱৰ ভাৰ্যা পাৰ্বতী তুয়ুৰে মনত কিমান যে আনন্দ তুমিও থকা হলে দেৱী সেই আনন্দত ভাগ ল'ব পাৰিলাহেঁতেন দেৱৰীষি নুশুনাবা তেনেবোৰ গুপ্ত কাহিনী প্ৰভুৱে আজি এই কথা কিয় গোপনে ৰাখিলে নাৰায়ণ মই কেতিয়াও পত্নী নহয় দেৱৰীষি নাৰী লাস্যময়ী নাৰী হাস্যময়ী সময়ত নাৰীয়ে ধৰিব পাৰে ৰণশক্তিমূৰ্তি মোৰ অবিহনে প্ৰভুৱে সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীষি নাজানো কিয় বাৰু প্ৰভুৱে তোমাক এনেদৰে প্ৰত্যাখ্যান কৰি পুনৰ গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে এই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম নাৰায়ণ প্ৰভুৱে বুজক হা প্ৰভুৱে বুজক লক্ষ্মীক অৱহেলা কৰা পৰিণাম কেনে ভয়ংকৰ হ'ব পাৰে চাই থাকোঁ দেৱৰীষি নাৰায়ণ আপোনাকে সাক্ষাৎ কৰি হা আপোনাৰ সাক্ষাততে মই মহাপ্ৰলয়কাৰী দৈত্য সৃজন কৰি প্ৰভু বিষ্ণুৱে যি নতুনকৈ সৃষ্টি অংকুৰণ কৰিব খুজিছে তাক মই পুৰীৰ লগত পৰোৱাই দিম